নমস্কাৰ বন্ধু বান্ধৱীসকল। দুৰ্গা পূজাত কন্যা পূজনৰ সকলোতকৈ বেছি মাহাত্ম্য আছে। মা দুৰ্গাৰ উপাসনাৰ পিছত দুৰ্গা মাৰ ৰূপ মানি মানুহে কন্যাসকলৰ পূজা কৰে। কন্যা পূজা কৰাৰ এটা নিয়ম থাকে। কন্যাসকলক পূজা কৰাৰ কাৰণে এটা বিশেষ নিয়মৰ প্ৰয়োজন হয়। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কন্যা পূজাৰ কৰাৰ সঠিক নিয়ম কি। নৱৰাত্ৰিত 9 দিন মাৰ 9 ৰূপৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ ব্ৰতৰ পিছত 8 দিনৰ দিনা কন্যা পূজাৰ নিয়ম কৰা হয়। কোৱা হয় মা দুৰ্গা হোম আৰু দান কৰিলেও ইমান প্ৰসন্ন নহয় যিমান কন্যাক পূজা কৰিলে হয়। যি ভক্তই মাৰ 9 দিনৰ ব্ৰত ৰাখে তেওঁ নৱমী দিনা কন্যা পূজাৰ পিছত ব্ৰতৰ সমাপ্ত কৰে। শাস্ত্ৰৰ মতে অষ্টমীৰ দিনা কন্যা পূজাৰ কাৰণে সকলোতকৈ শুভ মনা হৈছে। কন্যা পূজা কৰিলে সকলো বাধা বিঘিনি আৰু বাস্তুদোষ নাইকিয়া হয়। বহুত মানুহে কন্যা পূজা কৰে কিন্তু ইয়াৰ সঠিক নিয়ম নাজানে। জানো আহক কন্যা পূজা কৰাৰ সঠিক নিয়ম। অষ্টমীৰ দিনা ৰাতিপুৱা স্নান আদি কৰি ভগৱান গণেশ আৰু মহাগৌৰীৰ পূজা কৰক। কন্যা পূজাৰ কাৰণে 2 বছৰৰ পৰা 10 বছৰৰ কন্যা আৰু এজন বালকক নিমন্ত্ৰণ কৰক। কন্যা পূজা কৰাৰ আগতে সেইখিনি ঠাই ভালদৰে চাফ চিকুণ কৰিব। যেতিয়া কন্যাসকল ঘৰত আহিব তেতিয়া মাৰ জয় জয়কাৰ কৰক। ইয়াৰ পিছত সকলো কন্যাৰ ভৰি নিজৰ হাতেৰে ধুই দিয়ক আৰু শুকান কাপোৰেৰে মুচি দিয়ক। ইয়াৰ পিছত কন্যাসকলৰ কপালত কুমকুম আৰু অক্ষতৰ ফোঁট দিয়ক। তাৰ পিছত কন্যাসকলৰ হাতত ধাগা বান্ধক। এখন থালিত ঘিৰ চাকি জ্বলাওক আৰু সকলো কন্যাৰে আৰতি কৰক। আৰতি কৰাৰ পিছত সকলো কন্যাকে ভজন কৰিব দিয়ক। ভজনত পুৰি চানা আৰু হালৱা নিশ্চয় খুৱাব। ভজন কৰাৰ পিছত নিজৰ সামৰ্থ্য অনুযায়ী তেওঁলোকক উৎসৰ্গা কৰক আৰু শেষত কন্যাসকলৰ ভৰি চুই তেওঁলোকৰ পৰা আশীৰ্বাদ লওক আৰু তেওঁলোকক বিদায় দিয়ক। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিবলৈ কমেণ্টত জয় মা দুৰ্গা লিখিব।